তো সেই গাইজ কেনেকৈ আছে মই আজি আপোনালোকৰ এনেকৈ এটা জেগাত লৈ যাম গাইজ যে কিমান লাখ টকীয়া বাইক এখন আছে গাইজ 1 লাখ টকীয়া তো গাইজ তালৈ যাম গাইজ যাম ৱেলকাম বেক টু মাই ইউটিউব চেনেল মোৰ নিউ ব্লগত আপোনালোকক স্বাগতম জনাইছোঁ গাইজ বলক ভিডিঅ'টো আৰম্ভ কৰোঁ সেই গাইজ এতিয়া য'ত যোৱাৰ কথা কৈছিলোঁ গাইজ সেইটো জেগালৈ যাওঁ বলক গাইজ যাবলৈ ওলাইছোঁ ওলালোঁ বলক পানী তো সেই গাইজ ফাইনেলি এতিয়া ওলাই গ'লোঁ গেটৰ বাহিৰত গাইজ যাবৰ কাৰণে সাজু হৈ গ'লোঁ দিয়া এতিয়া টাইম হৈছে 5:45 গাইজ গৈ পাওঁতে 6:20 মান বাজি যাব তো গাইজ কাৰণ এটা কথা কৈ দিওঁ আপোনালোকক গাইজ ভিডিঅ'টো স্কিপ নকৰিব গাইজ আৰম্ভ পৰা শেষলৈ চাব ভিডিঅ'টো স্কিপ নকৰিব ফাৰ্ষ্ট টাইম লাষ্টলৈকে চাব গাইজ এতিয়া কাৰণ মই ভিডিঅ'টো বনাই নাযাওঁ কাৰণ মই লগৰ এটা ঘৰত যাম তো সেইখিনি যাম গাইজ একেবাৰে তাত গৈ লগ কৰিম গাইজ অলপ যাওঁ তাত ফাইনেলি আমি ইয়াত আহি পালোঁ তো গাইজ আপোনালোকক দেখাম বুলেটটো কিমান দামী তো গাইজ বুলেটটো কেনেকুৱা আছে কিমান মজা গাইজ বহুত ভাল আপুনি এটা ফিলিংছ পাব এনেকুৱা মানে আপুনি ভিডিঅ'ত চাইছে বুলেটখন কেনেকুৱা আপোনালোকক এতিয়া দেখাম বলক আমি ইয়াত পাই গ'লোঁ তো গাইজ বলক বুলেটটো দেখাম এতিয়া আপোনালোকে চাবৰ কাৰণে বহুত সাজু হৈ যাব এইটো বুলেটখন মানে ইয়াত এনে বিয়া আছে ইয়াত দেখাবৰ কাৰণে এনে আছে গাইজ দেখাইছোঁ তো এই গাইজ চাওক কেনেকুৱা লাগিছে বুলেটখন চালিয়ানে চাই লওক গাইজ গাইজ কিমান তামাম বুলেটখন ওচৰত দি চাওক গাইজ ফটো তুলি আছে আৰু গাইজ চাওক গাইজ পিছপিনে গাইজ কিমান চালিয়া লাগিছে গাইজ ইয়াত আমাৰ অসমতো এই বুলেটখন চাইছোঁ মই গাইজ টিকটক ভিডিঅ'ত চাইছিলোঁ এনেকুৱা ব্লগ গাইজ আজি প্ৰথমবাৰ জীৱনত চাইছোঁ ভাল লাগিছে গাইজ ইমান ডাঙৰ গাইজ এনেকুৱা মই ভবা নাছিলোঁ এনেকুৱা আমাৰ অসমতো বুলেটখন আছে গাইজ ভালকৈ আপোনালোকৰ বুলেটখন চবে ফটো তুলি আছে গাইজ এনেকুৱা বুলেট প্ৰথমবাৰ মই জীৱনত চাইছোঁ গাইজ বুলেটখনৰ দাম আপোনালোকে জানে কিমান গাইজ আপোনালোকে টিকটক ভিডিঅ'ত চাইছিলে এনেকুৱা এইটো বুলেটখনৰ দাম কিমান জানে আপোনালোকে চাই একদম ভকাই যাব গাইজ বুলেটখনৰ দাম হৈছে 30 লাখ টকা 30 লাখ টকাৰ বাইকখন হয় গাইজ এনেকুৱা বুলেট শান্তি পাই গ'ল জীৱন বহুত ভাল লাগিলে বুলেটখন চাই গাইজ ভাল লাগিছে আকৌ এবাৰ দেখাব চেষ্টা কৰিছোঁ গাইজ চাওক কিমান কেনেকুৱা আছে বুলেটখন গাইজ চকাটো ইমান চুপাৰ বাইকৰ কিমান ধুনীয়া সৰু আছে বুলেটখন উঠাইছে গাইজ কিমান ডাঙৰ বহিছোঁ গাইজ মজা লাগিছে গাইজ চাওক বহিছোঁ তামাম লাগিলে বহি গাইজ চাওক কিমান ডাঙৰ বুলেটখন চাইছে আপোনালোকে এবাৰ চাওকচোন চকাটো কিমান দূৰ গাইজ চাওক এই চাওক গাইজ কিমান ডাঙৰ গাইজ চাইছে আপোনালোকে গাইজ চকাটো চাওক না আপোনালোকে বুলেটখন চাই লওক এবাৰ লাষ্ট গাইজ যাওঁ আমালোকে গাইজ এতিয়া টাটা বাই বাই বুলেটক দি দিছোঁ গাইজ টাটা বাই বাই গাইজ যাওঁ এতিয়া ইয়াৰ পৰা আহি পাই গ'লোঁ ঘৰত গাইজ এতিয়া হৈছে ৰাতিপুৱা চাওক বৰষুণ পৰিলে গাইজ বৰষুণ পৰিলে ভাল নালাগে আৰু গাইজ বুলেটখন নহয় মানে বাইক হয় গাইজ নামটো যদি মই নামটো নাজানো মানে পাহৰি গৈছোঁ কমেণ্ট বক্সত ক'ব আৰু এটা গাইজ কথা এটা সুধোঁ আপোনালোকক তো গাইজ বুলেটখনৰ দাম 30 লাখ টকা বুলি কৈছে গাইজ আপোনালোকে মোবাইলত চাই নিজৰ মতে ক'ব কমেণ্ট বক্সত দুটা বস্তু কমেণ্ট বক্সত ক'ব লাগিব আপোনালোকে গাইজ বুলেটখনে কৈছোঁ আৰু দাম কিমান গাইজ মোক কমেণ্ট বক্সত ক'ব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু বেল আইকন প্ৰেছ কৰি দিব আৰু গাইজ ছাবস্ক্ৰাইব কৰিব গাইজ প্লিজ ধন্যবাদ।